মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ আগৰ ভিডিঅ' কেইটাত আকস্মিক দুৰ্ঘটনাৰ পাঠটিৰ বিষয়ে কিছু আলোচনা কৰা হৈছিল। যে প্ৰাথমিক চিকিৎসা কি, আকস্মিক দুৰ্ঘটনা কাক কয়, বা প্ৰাথমিক চিকিৎসাৰ বাকচ কেনেকৈ বনোৱা হয়, আৰু প্ৰাথমিক চিকিৎসা কি কি ক্ষেত্ৰত প্ৰাথমিক চিকিৎসা কৰিব পাৰি, এই বিষয়ে আলোচনা কৰা হৈছিল। এতিয়া আজি আমি এই আকস্মিক দুৰ্ঘটনা নহ'বৰ বাবে ল'ব লগা কিছুমান সাৱধানতাৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথমতে আমি আলোচনা কৰিম যে আমি খেলোঁতে বা খেলা ধূলা কৰোঁতে কি কি সাৱধানতা ল'ব লাগে। শিল, আইনাৰ টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে। তোমালোকে খেলা ধূলা কৰোঁতে সেই ঠাইখিনিত যদি কিবা শিল পৰি আছে বা ভঙা কাঁচৰ টুকুৰা বা আইনাৰ টুকুৰা পৰি আছে বা গজাল পৰি থাকে, তেনে ধৰণৰ ঠাইত কেতিয়াও খেলা ধূলা কৰিব নালাগে। কেতিয়াবা এনেকুৱা হয়, তোমালোকে খেলা ধূলা কৰা যিখন খেলপথাৰ আছে তাত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়, আৰু য'ত আমি দেখা পাওঁ যে টেণ্ট হাউচ আদিৰ দৰে কিছুমান পেণ্ডেল সজা হয়, আৰু সেই পেণ্ডেলবোৰ ভাঙি নিয়াৰ পিছত কি হয়, পেণ্ডেলত ব্যৱহাৰ কৰা সৰু সৰু বহুতো গজাল সেই খেলপথাৰত পৰি ৰৈ যায়, আৰু এইটো মানুহৰ দৃষ্টিগোচৰ নহয়। তোমালোকে যদি তেনে ঠাইত যদি খেলিবলৈ যোৱা, বা তোমালোকৰ নিজৰে খেলপথাৰ, সদায় খেলি থকা খেলপথাৰত এই কোনো অনুষ্ঠান হোৱাৰ পিছত যদি তোমালোকে খেলিবলৈ যোৱা, তেতিয়াহ'লে তাত সদায় সাৱধানতা অৱলম্বন কৰিবা, আৰু তাত চাই ল'বা যাতে এনেধৰণৰ কিবা গজাল বা ভঙা আইনাৰ টুকুৰা বা শিল চিল কিবা পৰি আছে নেকি, আৰু যদি তেনেকুৱা পৰি থাকে তেতিয়াহ'লে তাত খেলা ধূলা নকৰিবা, বা সেইখিনি ঠাইখিনি সম্পূৰ্ণ পৰিষ্কাৰ কৰাৰ পিছতহে খেলা ধূলা কৰিবা। এতিয়া উখুৰা মুখুৰা ঠাইত খেলিব নালাগে। তোমালোকে যেতিয়া খেলা ধূলা কৰা সেই ঠাইখিনি কি হ'ব লাগে, সমান হ'ব লাগে। তাত যদি ঠাইখিনি যদি উখুৰা মুখুৰা হয়, গাঁত থাকে, বা ক'ৰবাত যদি মানে মাটিৰ চপৰা পৰি থাকে, তেতিয়াহ'লে কি হ'ব, তাত তোমালোকে খেলা ধূলা কৰোঁতে, দৌৰা দৌৰি কৰোঁতে বা বল খেলোঁতে তাত উজুতি খাবা, বা গাঁতত ভৰি সোমাই যাব পাৰে, যাৰ কাৰণে তোমালোকে কষ্ট পাব পাৰা। গতিকে সেই উখুৰা মুখুৰা ঠাইত কেতিয়াও খেলিব নালাগে। কেতিয়াবা এনেকুৱা হয়, তোমাৰ সদায় খেলি থকা খেলপথাৰখনতে কেতিয়াবা গৰু ছাগলী, গৰুৰ কাৰণে বা কিবা যান বাহন সোমোৱাৰ কাৰণে কেতিয়াবা কিছুমান গাঁতৰ সৃষ্টি হয়। গতিকে তেনে ঠাইত খেলাৰ পৰা সদায় আঁতৰত থাকিব লাগে, আৰু তেনে ঠাইত খেলিবলৈ হ'লেও সেই উখুৰা মুখুৰাবোৰ প্ৰথম সমান কৰি ল'ব লাগে, আৰু তাৰপিছতহে খেলিব লাগে। তাৰপিছত নদীৰ পাৰত, জুইৰ কাষত, পানী পৰি পিছল হোৱা ঠাইত আৰু বেছি হাবি বন থকা ঠাইত খেলিব নালাগে। এতিয়া চোৱা, তোমালোকে যিখিনি ঠাইত খেলিছা তাৰ যদি কাষতে যদি নদীখন আছে, তেতিয়াহ'লে তাত কেতিয়াও নেখেলিবা। কাৰণ কি হয়, দৌৰা দৌৰি কৰোঁতে কিবা কাৰণে তোমালোকৰ বন্ধু বান্ধৱৰ কোনোবা পিছলি নদীৰ পানীত পৰি যাব পাৰে। আকৌ জুইৰ কাষত খেলিব নালাগে। জুইৰ কাষত কিয় খেলিব নালাগে? খেলা ধূলা কৰোঁতে তোমালোকে বলটো মাৰি দিওঁতে গৈ জুইত পৰিবগৈ পাৰে, বা দৌৰি যাওঁতে উজত খাই তোমালোকৰ জুই ফিৰিঙতি বেলেগলৈ যাব পাৰে, বা তোমালোকৰ বন্ধু বান্ধৱী কাৰোবাৰ গাত সেই জুই ফিৰিঙতি পৰিব পাৰে, যাৰ কাৰণে তোমালোকৰ হাত ভৰি পুৰিব পাৰে। আৰু কি হয়, কেতিয়াবা পানী পৰি যদি পিছল হৈ থাকে, বা বৰষুণ পৰে, বৰষুণ পৰি কেতিয়াবা কিছুমান ঠাই পিছল হৈ থাকে, তেতিয়াহ'লে সেই তেনে ঠাইত খেলিব নালাগে। কাৰণ সেই পিছল ঠাইত যেতিয়া তোমালোকে দৌৰা দৌৰি কৰিবা, বল খেলিবা, তেতিয়াহ'লে তোমালোক সহজে পৰিব পাৰা। গতিকে সেই পিছল ঠাই, পানী পৰি বা বৰষুণ পৰি পিছল হৈ থকা ঠাইত খেলাটো অনুচিত। তাৰপিছত আকৌ কি কৈছে, যে বেছি হাবি বন থকা ঠাইত খেলিব নালাগে। তোমালোকে খেলা ঠাইখিনিত যদি কিবা কিবি গছ চছ গজি অকণমান জংঘল হৈ থাকে, বা কাঁইটীয়া গছ কেতিয়াবা গজি থাকে, তেতিয়াহ'লে তাত খেলা ধূলা কৰিলে কি হ'ব, দৌৰি যাওঁতে তোমালোকৰ ভৰিত হুল সোমাব পাৰে, বা সেই হাবি বনত লাগি উজত খাই তোমালোক পৰিব পাৰা, যাৰ কাৰণে তোমালোকে কষ্ট পাবা। সেইবাবে তেনেকুৱা হাবি বন থকা ঠাইত খেলিব নালাগে। যদি খেলিবলগীয়া হয় তেতিয়াহ'লে সেই ঠাইখিনি প্ৰথম পৰিষ্কাৰ কৰি ল'ব লাগে। এতিয়া চাওঁ, আলিবাটৰ মাজত খেলিব নালাগে। আলিবাট বুজি পাইছে নিশ্চয়। আমি ৰাস্তাৰ মাজত
খেলিব নালাগে। কিয় বাৰু কোৱাচোন? কাৰণ আমি ৰাস্তাৰ মাজত যদি খেলি থাকোঁ তে ৰাস্তাৰে যান বাহন অহা যোৱাত প্ৰথম অসুবিধা হ'ব। আৰু কেতিয়াবা এনেকুৱা হ'ব তুমি দৌৰা দৌৰি কৰি থাকোঁতে কেতিয়াবা যান বাহন আহি কিবা কাৰণে তোমাৰ অসুবিধাৰ সৃষ্টি কৰিব, বা কিবা কাৰণে যদি তোমাৰ গাত লাগি যায় তেতিয়াহ'লে তুমি যদি পৰি যোৱা তেতিয়াহ'লে তুমি কষ্ট পাব পাৰা। গতিকে আলিবাটৰ মাজত খেলাটো বাঞ্ছনীয় নহয়, কাৰণ আলিবাটটো খেলিবৰ কাৰণে নহয়। খেলিবৰ কাৰণে সদায় খেলপথাৰ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত লাঠি, দা, কটাৰী, জুই এইবোৰ হাতত লৈ খেলিব নালাগে। তুমি যদি লাঠি লৈ হাতত লৈ যদি খেলা ধূলা কৰা, লাঠিডাল কিবা কাৰণে তোমাৰ বন্ধুজনৰ গাত লাগি যাব পাৰে বা বান্ধৱীগৰাকীৰ গাত লাগি যাব পাৰে, বা দা কটাৰী লৈ যদি খেলা ধূলা কৰা দৌৰা দৌৰি কৰোঁতে পৰোঁতে বা দা ধাৰত কেতিয়াবা তোমাৰ আঙুলি বা হাতৰ কোনোবা অংশ কাটিব পাৰে। বা জুই হাতত লৈ খেলিব নালাগে। জুই হাতত লৈ খেলিলে তাৰ পৰা তোমাৰ নিজৰ হাতো পৰিব পাৰে বা তোমাৰ বন্ধু বান্ধৱীৰ হাতো পৰিব পাৰে। গতিকে লাঠি, দা, কটাৰী, জুই এইবোৰ হাতত লৈ খেলিব নালাগে। তাৰপিছত খেলি থাকোঁতে ইজনে সিজনৰ গালৈ বস্তু দলিয়াব নালাগে। তোমালোকে খেলা ধূলা যেতিয়া কৰা, বিদ্যালয়তে হওক বা ঘৰতে হওক, বন্ধু বান্ধৱীৰ লগত যেতিয়া খেলা ধূলা কৰা, তেতিয়াহ'লে ইজনে সিজনৰ গালৈ কিবা বস্তু ধেমালিতে হ'লেও দলিয়াই দিব নালাগে। কাৰণ সেই দলিয়াই দিয়া বস্তু তোমাৰ বন্ধু বান্ধৱীৰ গাত বা চকুৱে মুখে পৰি তেওঁ আঘাত পাব পাৰে। গতিকে বস্তু দলিয়াই খেলা ধূলা কৰিব নালাগে, বা সেই বস্তুটো দলিয়াই দিয়াৰ ফলত সেই বস্তুটো অনিষ্ট হ'ব পাৰে, বা সেই বস্তুটো তোমাৰ কোনো বন্ধু বান্ধৱীৰ গাত পৰিলে সেই বন্ধু বান্ধৱীয়েও কষ্ট পাব পাৰে। তাৰপিছত খেলোঁতে তোমালোকে অযথা হেঁচা ঠেলা কৰিব নালাগে। কেতিয়াবা কি হয় তোমালোকে খেলা ধূলা কৰোঁতে ধেমালিতে ইজনে সিজনক ঠেলা মাৰি দিয়া বা সিজনে সিজনক হেঁচি দিয়া, যাৰ কাৰণে কি হয় তুমি লাহেকৈ ঠেলা মাৰি দিওঁতেও কেতিয়াবা তোমাৰ বন্ধুজন যদি অন্যমনস্ক হৈ থাকে তেতিয়াহ'লে তেওঁ কি হয় পৰি যাব পাৰে, আৰু পৰি গ'লে মাটিত পৰি তেওঁ কষ্ট পাব পাৰে। গতিকে অপ্ৰয়োজনীয়ভাৱে বা তোমাৰ বন্ধুজনে গম নোপোৱাকৈ যদি তেওঁক তুমি ঠেলি দিয়া বা হেঁচি দিয়া, তেওঁ শৰীৰৰ কোনোবাটো অংশত কষ্ট পাব পাৰে। গতিকে খেলোঁতে অযথা হেঁচা ঠেলা কৰিব নালাগে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গম পালা খেলা ধূলা কৰোঁতে আমি কি কি সাৱধানতা ল'ব লাগে। গতিকে এই সাৱধানতাখিনি লৈ পেলাই যদি তোমালোকে সদায় খেলা ধূলা কৰা, তেতিয়াহ'লে তোমালোক এই আকস্মিক দুৰ্ঘটনাৰ পৰা সদায় বাচি থাকিবা বা শৰীৰত আঘাত পোৱাৰ পৰা সদায় বাচি থাকিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি খেলোঁতে কি কি সাৱধানতা ল'ব লাগে সেই বিষয়ে শিকিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি এনেকুৱা আৰু কিছুমান সাৱধানতাৰ বিষয়ে আলোচনা কৰিম। গতিকে মোৰ পিছৰ ভিডিঅ'টো চাবৰ কাৰণে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।